हेलो गाइस मैं पूरा रेडी हो गलो मुख केनेका लगिसे मोर लुक्सटो अलमान कब आरो आज आपनालोक अलमान बेलेग एटा किबा देखाबले गयसु माने नलबारीर देउल देखाबले गयसु तो आपनालोके खूब धुनिया करि मोर भिडिओটো चाबक एन्डिङলৈके মই ঘৰৰ পৰা জাস্ট ওলাইছো যাম আৰু আমাৰ বা আৰু মই আৰু আমাৰ খুৰীমাহত আহি আছে ওলাই তো বলক গৈ থাকো মোৰ লগত আপোনালোকে একেলগে চাই থাকিব নলবাৰীৰ দেউল আজিৰ হোলি অলমান বেলেগ টাইপৰ হ'বলে গৈ আছে আমি এনে আগে পিছে মানে বেলেগত হোলি থাকো কিন্তু এবাৰ মানে আমি নলবাৰীত আহিছো আমাৰ খুৰাহঁতৰ ঘৰত তো বম ফুটাই হোলিত তো আহক বমটো দেখাও কেনেকে বনাই বিলাক পুৰা বম ফুটাই বনাই আছে তো এয়া বমকে ফুটাম যে মানে কলৱাৰ দেউলত যে বম দিয়ে বুলি পেলে তো এয়া বম ফুটাম আমাৰ খুৰীমাহত পুৰা ওলাই ৰেডি ভাইটিহঁত ওলাই ৰেডি খাজি কাছি মোক লৈ গৈ আছে পথাৰৰ মাজেদি পুৰা ইমান ধুনীয়াকে ষ্টাইল কৰি আহিছো পথাৰৰ মাজেদি গৈ আছো পথাৰৰ খোজ কৰি আহি দেউল খাল পাই গলোহি মানে ওচৰতে বেছি দূৰ নহয় তো সেয়া পুৰা বম ফুটাই আছে পুৰা বম কিয় বম ফুটাই নহয় কোৱাচোন কোৱা এইটো এটা পৰম্পৰাগত চলি আহিছে এইটো শুৱনি বস্তু বুলি কয় কাৰোবাৰ ল'ৰাৰ নামত কাৰোবাৰ ছোৱালীৰ নামত শুৱনি থাকে সেইকাৰণে দি দিয়ে এই বস্তুটো শুনিলে মানে কিবা আগ কৰা থাকে আৰু বিশ্বাস আৰু এইটো এটা এইবাৰ হয়তো মানে 84 বছৰ হৈ গ'ল পাতি অহা তো এনেকৈ আৰু আগলৈকে পাতি গৈ থাকক বুলি আশা থাকিল আৰু এইটো দেউল মন্দিৰ আমি দেউল মন্দিৰত যাম বাৰু ধৰি বম বচন পুখুৰী এডাল বাঁহ হওক 9টা বম আছে নেকি তো এনেকৈ এডাল বাঁহত আৰু এডাল বাঁহত আপোনাৰ ইচ্ছা যেইটা হয় মানে সেইটাই বটাব ফুটাব পাৰে তো এডাল চাব আপোনালোকে ইমান দীঘল কিমানটা চাগে ফুটাইছে এডালত বহুত দীঘল তেনেকৈ আছে বহুতে দিয়ে বহুতকৈ যাৰ শক্তি অনুসাৰে ভক্তি কিমান মানুহ হৈছে পুৰা প্ৰসাদ কম্পিটিশ্যন কি মাথা মাৰি আছো কৈ দিয়া খিচাৰি খাম আমি আৰু বেছি সময় নাই লাজ কৰি নাপা কোনোবাই গাজি দিব তই কাকাব পিন্ধিছে আৰু ৰুমাল যাই আছে এটা লাজ কৰিলে নাপাওঁ আমি যামেই মানুহ খাবলৈ খিচাৰি খালি সেইখন গুচি দি যে ভাল মানুহ ধুনীয়া হৈছে খিচাৰি ইয়াতকৈ ভাল বনিয়ে নহ'ব ক'বই নোৱাৰি ইমান যে খাইছো মোৰ যে পেট ভৰি গ'ল দিয়া হ'লেও মোৰ খাবলৈ ইচ্ছা গৈ আছে মোৰ লগত বহুত খালোঁ মোৰ লগত বহুত খালোঁ বহি গৈছে পুৰা ৰাস্তাই বাই বাই তো বাই গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আমি পথাৰে আহিলোঁ আৰু পথাৰে ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আপোনালোকে ৰাতিৰ পৰিৱেশটো চাই ল'ব ভিডিঅ'ত এড কৰি দিম মানে ৰাতি ব্লগ কৰা নহ'ল আৰু এনে জাষ্ট অলপমান ভিডিঅ' এটা আছে সেইটো এড কৰি দিম সকলোৱে চাই ল'ব আৰু দিনৰ পৰিৱেশটো চাই কেনেকুৱা লাগিছে ক'ব এতিয়া আছোঁ বচন পুখুৰীৰ পাৰত এইটো পুখুৰী বহুত ডাঙৰ পুখুৰী হয় আৰু বহুত বছৰ হ'ল এইটো পুখুৰী খান্দা অনকি আমাৰ খুৰীমাহঁতে গম নাপায় কিমান বছৰ হ'ল এইটো পুখুৰী বহুত পুৰণা পুখুৰী আৰু বচন পুখুৰীৰ পাৰতে মানে দেউল উৎসৱ পতা হয়